हेलो भाई बंधुসকল वेलकम टू राकेश डिफेंस यूट्यूब चैनल सो बहुत दिन हल आपलोकर মাজলৈ মই ভিডিও দিয়া নাই আৰু যেটো মই ইম্পৰ্টেন্ট যেটো নাই ইম্পৰ্টেন্টৰ যেটো মই ইম্পৰ্টেন্ট নোটিছ আপোনালোকৰ পৰা অফিচিয়ালি যেটো আহা নাই কাৰণে মই নোটিছ দিয়াও নাই যেটো সো আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিম আপোনালোকৰ মাজলৈ আপডেট দিবলৈ ডেইলি আপডেট দিবলৈ আৰু প্ৰথমে মই কৈছো যেটো আপোনালোক যিসকলে গমে পায় যেগুলো উদালগুৰি যেটো ডিমাকুছি বড়ো সাহিত্য সভাৰ যেটো অভাৱ পাতিছিলে তাতে মই ডিউটিত আছিলো ডিউটি থকাৰ কাৰণে কিছু ব্যস্ততাৰ কাৰণে মই ভিডিও আপোনালোকৰ মাজলৈ মই আপডেট দিব পৰা নাছিলো তাৰ কাৰণে মই দুখিত আৰু মই আজিৰ পৰা ডেইলি আপোনালোকক আপডেট দিবলৈ চেষ্টা কৰিম যেটো সৰুকৈ টিপছ আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু এটা ভাল খবৰ আপোনালোকৰ মাজলৈ যেটো আপোনালোকৰ ফিজিকেলৰ কাটৰ যেটো কাটৰ ব্লিজ বনিব আপোনালোকৰ এই জানুৱাৰী লাষ্টতে বহাৰ খুবেই 90% চান্স আছে যদি জানুৱাৰী লাষ্টত এই মাহটো যদি নহয় তেনেহলে ফেব্ৰুৱাৰী প্ৰথম উইকতে প্ৰথম সপ্তাহতে আপোনালোকৰ ফিজিকেল কাটৰ ব্লিজ মাৰিব আৰু ফিজিকেল কাটৰ ব্লিজ মাৰাৰ পাছত আপোনালোকৰ 10 দিনৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰাব এডমিট কাৰ্ড যেটো কাটৰ লিষ্টত যিসকলৰ নাম আছে তেওঁলোকৰ কাৰণে এডমিট কাৰ্ড ৰিটাৰ্ণ কাৰণে এডমিট কাৰ্ড আহিব আৰু এডমিট কাৰ্ড আহাৰ লগে আপোনালোকৰ বেছি টাইম নিদিব আপোনালোকৰ 10 দিন মিনিমাম 2 সপ্তাহ ভিতৰত আপোনালোকৰ ৰিটাৰ্ণ টেষ্ট হ'ব যেটো ফেব্ৰুৱাৰী লাষ্টত মানে 20-22 তাৰিখ বা 25 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিটাৰ্ণ টেষ্ট হোৱাৰ খুবেই সম্ভাৱনা আছে 99% আপোনালোকৰ ফেব্ৰুৱাৰী লাষ্টত ৰিটাৰ্ণ হোৱাৰ খুবেই চান্স আছে কেদিনমান আগতে আপোনালোকৰ সিএম ছাৰক সুধিছিলে ছাৰ আমাৰ ৰিটাৰ্ণৰ কাৰণে কেতিয়া এডমিট কাৰ্ড আহিব এটি কথা আপোনালোকক ক'লেই মই ক্লিপটো মই আছিলে মই যদি পাওঁ আপোনালোকক দিম যিসকলে চাইছে এই ভিডিও আপোনালোকে তেওঁলোকে গমে পায় যেটো ফেব্ৰুৱাৰী লাষ্টত আপোনালোকৰ ৰিটাৰ্ণ টেষ্ট পাতা হ'ব বুলি কৈছে আৰু মাৰ্চৰ লাষ্টত আপোনাৰ থাৰ্ড গ্ৰেড বা ফৰ্থ গ্ৰেডৰ আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হ'ব বুলি 20,000 কেণ্ডিডেটক তেওঁ নিযুক্তি দিবলৈ কৈছে নিজে তেওঁ সোশ্যাল মিডিয়াত তেওঁ কৈছে যিসকলে ভাইবনে তেওঁ প্ৰশ্ন কৰিছিলে তেতিয়া নিজে তেওঁ সিএম ছাৰে মামা তেওঁ আপোনালোকক অৱগত কৰিছে এইখিনি কথা আপোনালোকক মই অৱগত কৰিলো আপোনালোকে পঢ়ি থাকক বেলেগ মাইণ্ড দিব নালাগে পঢ়াত মাইণ্ড দিয়ক আপোনালোকে পঢ়াত মন দিয়ক যিমান পাৰে পঢ়ক টাইম পাইছে আৰু কেইদিনমান আছে আপোনালোকে ধৈৰ্য ধৰক পঢ়ক পুৰা দুবদাব দিয়ক যোনটো উইক আছে এইখিনি আপোনালোকে অলপ গুৰুত্ব দিয়ক এইখিনি কথা মই আপোনালোকক অৱগত কৰিলো আৰু ডেইলি আপোনালোকৰ আপডেট পাবলৈ চেনেলটো ফলো কৰি দিব সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থেংক ইউ